আপোনালোকে সোলাৰ লং বুলি ভাবিছে নেকি কিন্তু নাজানে কোনটো ল'ব এই ভিডিওটো চাওক আপোনালোকৰ কনফিউজন একেবাৰে দূৰ হ'ব সোলাৰ তিন ধৰণৰ আহে এটা হৈছে অন গ্ৰিড সোলাৰ এটা হৈছে অফ গ্ৰিড সোলাৰ আৰু এটা হৈছে হাইব্ৰিড সোলাৰ এতিয়া প্ৰশ্ন উঠে আপুনি কোনটো সোলাৰ ল'ব প্ৰত্যেক সোলাৰ সিস্টেমৰ এটা বিশেষ কাম আছে এতিয়া কামখিনি বুজাই দি আছো কোনটো সোলাৰে কেনে ধৰণৰ কাম কৰে অফ গ্ৰিড সোলাৰ সিস্টেম আপোনাৰ বেটাৰী সহায়ত আহে যেতিয়া আপোনাৰ লাইট কাট হয় তেতিয়া আপোনাৰ বেটাৰী বেকআপেৰে ইয়াতে চলি যায় কিন্তু ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লাইনৰ বিলৰ ওপৰত কোনো প্ৰভাৱ নপৰে এতিয়া হৈছে অন গ্ৰিড সোলাৰ সিস্টেম অন গ্ৰিড সোলাৰ সিস্টেমত আপোনাৰ ডাইৰেক্ট মানে ইলেক্ট্ৰিচিটি বোৰ্ডৰ লগত কানেক্ট থাকে আপোনাৰ যদি বহুত বেছি বিল আহে তেতিয়াহ'লে অন গ্ৰিড সোলাৰ সিস্টেম লগালে আপোনাৰ বিল হয়তো 0 নহ'লে বা কম আহিব পাৰে কিন্তু ইয়াতে এটা সবচে নিগেটিভ পইণ্ট হৈছে যেতিয়া আপোনাৰ পাৱাৰ কাট হ'ব তেতিয়া মানে এই সিস্টেমে কোনো ধৰণৰ কাম নকৰে আৰু ইয়াতে কোনো ধৰণৰ বেটাৰী বেকআপো আপুনি নাপায় কিন্তু হাইব্ৰিড সোলাৰ সিস্টেমত আপুনি এই দুইটা বেকআপো পাব আৰু লগতে আপোনাৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ লগত আপোনাৰ কানেক্ট থাকিব য'ত নেকি আপোনাৰ বিজুলীৰ বিল 0 নহ'লে বা কম আহিব পাৰে আপোনালোকে যদি বিচাৰে মই এই তিনিটাৰ ওপৰত ছেপাৰেট ভিডিঅ' বনাব লাগে তেতিয়াতে কমেণ্টত নিশ্চয় লিখিব তো মোৰ পেজটো ফলো কৰি দিব